মা এখন দেখিছ কাকমাতৰ ওয়েলকাম Welcome টু to টু to মাই ভ্লগ my blog. হেল্ল' বন্ধুসকল ওয়েলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে আৰু আজি মানে আমাৰ ঘৰত আইতা আহিম বুলি কৈছে তো এতিয়া মই যাওঁ ফাৰ্ষ্ট আইতাক আনো কাৰণ আইতা আমাৰ ঘৰত বহুত দিন অহা নাই প্ৰায় 2-3 মাহমান আইতা আমাৰ ঘৰত অহাই নাই আৰু বতৰটো চাওকচোন না ৰ'দ না বৰষুণ কেনেকুৱা গুমা গুমা বতৰ কৰিছে চবতকৈ বেয়া বতৰ এইটোৱেই প্ৰেছাৰৰ কাৰণে বেয়া গেছৰ কাৰণে বেয়া বহুত কাৰণত বেয়া আৰু এনেকুৱা গুপ গুপকৈ গৰমটো উঠে এই বতৰটোত পানী ভৰ্তি হওঁ অৱস্থা মই সদায় এইটো ভুল কৰে মানে ক্লছ কৰি দিব লাগিব প্ৰধানমন্ত্ৰী বহি আছে Fan লগাই দিলে। ধুনীয়াকে বহি আছে আইতা আৰু প্ৰধানমন্ত্ৰী বহালি ঢৌলো হ'ব যাওঁ কি কৰিবি দে? ব'লা মই নিবহে আহিছোঁ এইফালে ল'লোঁ চাউল আৰু এইফালেতো নেমু ঘৰৰ নেমু আইতাহঁতৰ মামীয়ে চাউল দিছে আমাক মানে সৰুটো ভাইটি গৈছে ৰিহাৰ্চেলত সি আহিলে তাক আকৌ নিব আহিম মই তো ফাইনেলি আমাৰ ঘৰত আইতা আহি পাই গ'ল আজি বহুত দিনৰ মূৰত দেই এইফালে যা আজি 3 মাহ মানৰ মূৰত আহিছে আইতা আজি আহিম নাহিমকে এই বহাগৰ বিহুতে আহিছিল আইতা এপ্ৰিলত ভাবক এপ্ৰিল মে' জুন জুলাই 4 মাহমান হৈ গ'ল এইটো মই নিছোঁ আইতা মানে ঘৰৰ পৰা কাপোৰ চাপোৰ পূৰা লৈ আনিছে সঁচা কৈছোঁ দেই আইতা আহিলে মানে বহুত ফূৰ্তি লাগে মোৰ সঁচা কৈছোঁ বহুত ফূৰ্তি লাগে মই আইতা আহিলে এনেকুৱা লাগে কিবা যেন কোটি টকীয়া গাড়ী এখন কিনিলোঁ সঁচাকে লাখ টকা গাড়ী কিনিলে। ভাল লাগে সঁচা ন সঁচা কথা আইতা ককা যাৰ ঘৰত থাকে নহয় সিহঁতে গম পাব এতিয়া এতিয়া তাত আইতা থাকে সিহঁতৰ বহুত ভাল এতিয়া আমাৰ আইতা ককা ঘৰত নাথাকে কোনো নাই নাই ঘৰত আৰু আইতা মানে আহিম বুলি পটককৈ নকয়েই কালি যে কৈছে আহিম বুলি কৈছে বহুত ডাঙৰ কথা তো এতিয়া যাওঁ ভাইটিক লৈ আনো সি ফোন কৰিছে মাত্ৰ আৰু এতিয়া ভাল লাগিব এখন দেখি আহিলে অলপ উৎপাত কৰি থাকে ন আইতা সি পিছফালে শুই আছে আইতা চোৱা চাই দিয়া এইফালে চোৱা পিছফালে কাৰ কাৰ ঘৰত এনেকৈ ৰ'দত টচক মেলি থৈ দিয়ে কমেণ্ট কৰি জনাবচোন আমাৰ এনেকৈ ৰ'দ দিলে মানে পূৰা টচকখন মেলি থৈ দিয়ে আগলা দেখা নাপাবা আহোঁতে দেখা ইয়াক সদায় মানে আগত বহাম মই এতিয়া আগত বহিলে মানে ভাল লাগে বহাই পেলাই কাৰণ আছে আজি বন্ধ হোৱাৰ পৰা ফাৰ্ষ্ট টাইম যাম চুমুদাহঁতৰ ঘৰলৈ ন চুমুদা 5-6 মাহ আগত গৈছিলে ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া মই মাৰ খং উঠাম চাব দেই তইতো বেগ কবি তুই জলদি ভাত দিয়া ভাতকেইটা খাই মই যাম ৰ'বলৈ সময় নাই তেনে কবি হা ভাত দিয়া মই সোনকালে খাবলৈ যাওঁগে যাগে তোক কোনে মাতিছে আজি টিউচন আছে তই যা তোক মাতা নাই সি কৈছে মই ভাতকেইটা খাম আৰু আহিম দেই বেছি দেৰি নকৰোঁ কিন্তু যাগে দিয়া ভাত ভাত দিয়া দিয়া আকৌ তই কিয় ভাত খাব তই যা তোক মাতা নাই নহয় আইতাহে আহিছে মায়ে ঘৰত ভাত বনোৱা নাই নহয় নালাগে তই সি মোক ৰাস্তাতে কৈছে ভাতকেইটা খাম আৰু আহিম দেই ভাত বনোৱাও নাই তোৰ তোৰ কোনো মই আইতাহে ভাত বনাইছোঁ এইখন যে এতিয়া পুৰা গৰম হৈ আছে আৰু শুই কি মজা লাগিব চাওক না কি ধুনীয়া কোমল হৈ আছে হা আইতা এনেকে ৰ'দত যে মেলি পেলাই পিছত ইয়াত বিচনা আনি শুৱে মজা লাগে শুই পেলাই 2টা বাজিব হ'ল আৰু আইতাৰ মানে ভাত খোৱা সময় প্ৰায় পাৰে হৈ গৈছে সেইকাৰণে আইতাক ভাত দি দিছে আৰু লগতে আমাকো ভাত দি দিছে ধুনীয়াকৈ আইতা মানে ভাত খোৱা সময় সদায় 12:30 এটাৰ ভিতৰত আইতাক খাই দিয়ে ইয়াত থাকিলে অলপমান দেৰি হয় বাৰু আইতাৰ মাছৰ কণী এইফালে মাছ ফ্ৰাই লেচেৰা ফ্ৰাই কচু এইটো আলু চুকা আবতৰীয়া চুকা দেই এয়া এইফালে দালি বুটৰ চাটনি হয় দা টেষ্ট হৈছেনে আইতা না মাছ খায় না মাংস খায় পনীৰো নাখায় এনে পনীৰ নানিলোঁ আজি বাহিৰত চাওকচোন কেনেকুৱা ৰ'দ মানে কি ক'ম আৰু ৰ'দ দিলেও দিয়ে থাকিব বৰষুণ দিলেও দিয়ে থাকিব আৰু আজি আইতাক থাকিব দিছোঁ আইতাক নাথাকে থাকিলে ভাল লাগে থাকা আইতা থাকিবানে মোক কিয় জানো চুমুৰ থকাটো মোৰ কথা কোৱা নাই মই উল্টা পাল্টা হৈছ কি উল্টা পুল্টা হয় এতিয়া ঘৰতে প্ৰস্ৰাৱ কৰা এই প্ৰস্ৰাৱ এতিয়া কৰিছোঁ সেয়েহে একো নহয় ইয়াত কি নহয় নেকি সেইটোৱেই ইয়াত ভালেহে নহয় তো বন্ধুসকল এতিয়া পেহীয়ে বনাব কাষ্টাৰ্ড আৰু এটা মেইন জমনি কথা হৈছে কি পেহীয়ে কাষ্টাৰ্ডে বনাব নাজানে অথনি মোক বকি আছে চুমুদা মোক বকি আছে কেনেকৈ বনাই চাহ নহ'লে পিটিমে নাজানা বোলে হয় জানো আগতে বনাইছোঁ পাৰ হৈ গ'লো চাওঁ আজি মানে ভ্লগ বনাব ইয়াক দিছোঁ এই মই শুই আছিলোঁতো ই কৈছে মই ভ্লগ বনাম বনাচোন কেনেকৈ বনাই চাম পেহীয়ে বনাবলৈতো পাহৰিছে সেইটো কাৰণে আমি ইয়াৰ পৰা চাই বনাইছোঁ কাৰণ আগতে পেহীয়ে বনাইছিলে কিন্তু এতিয়া পাহৰি থাকিলে কেনেকৈ বনাই তোমাৰ মতে এতিয়া কাষ্টাৰ্ড কেনেকুৱা হ'ব পেহী দে যি থাকে খাবি যা এয়া পেহীয়ে ফল মূল কাটি আছে ন পেহী কিহত দিবা এই কাষ্টাৰ্ড কলাং হা কল নাখাওঁ ইয়াক দিছিলোঁ ভ্লগ বনাবলৈ আপোনালোকে কমেণ্ট কৰি জনাবচোন ই পাৰিছেনে নাই এইফালে আম আছে আৰু এইটো কি হয় এইটো আপেল আৰু এইটো ঘৰৰ কল দেই এইটো আচলতে কাষ্টাৰ্ড খাবৰ কাৰণে বহুতখিনি ফল মূল লাগে ৰঙা হালধীয়া নীলা সেউজীয়া চব ফল লাগে তেতিয়াহে মানে ভাল লাগে খাবলৈ বিয়াবোৰত খাওঁ নহয় মা মোৰ বিয়াটো খুৱাম মা কাষ্টাৰ্ডটো দে মা মা খুৱাম নে মা মা এইখন দেখিছ কাকমাতৰ কাকমাতৰ বাবা তোমাৰ বিয়াত কাষ্টাৰ্ড ফাষ্টাৰ্ড আইচক্ৰীম যি পাওঁ চব খাওঁ ফুচকা হা ফুচকা সেইটোতো লাগিব
তো আমাৰ খোৱা বোৱা হৈ গ'ল ধুনীয়াকৈ আইতাক কাষ্টাৰ্ড খোৱালোঁ আৰু আইতাক আজি মানে মই ভ্লগ বনাব শিকাই আছোঁ আইতাক কেনেকৈ ভ্লগ বনাই ফোনটো এনেকৈ ধৰা এনেকৈ ধৰা সেই পেলাই কোৱা মই কেনেকৈ কৈছোঁ কোৱা নমস্কাৰ বন্ধুসকল কোৱা হেল্ল' বন্ধুসকল কোৱা হেল্ল' এনেকৈ কোৱা নমস্কাৰ অঁ হেল্ল' বন্ধুসকল ৱেলকাম কোৱা ৱেলকাম 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 টু 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 মাই ভ্লগ মাই ব্লগ আইতাক মানে শিকাই আছোঁ মই আহিছিলোঁ জীয়াৰী ঘৰলৈ এতিয়া যাবলৈ ওলালোঁ নমস্কাৰ নমস্কাৰ অ' হৈ গ'ল। ব্লগ ষ্টাৰ্ট হয় নমস্কাৰ শেষ কৰি থৈ দিলে হৈ গ'ল। এনেকৈ নহয় শুনা এনেকৈ কোৱা মানে মানুহক মানে কথাখিনি শুনা না মানুহক তুমি আজিৰ দিনটোত কি কৰিবা কথাখিনি মানে ক'ব লাগে তুমি ধুনীয়াকৈ তো আজিৰ দিনটোত কি কৰিবা সেই কথাখিনি তুমি ভালকৈ মানুহক বুজাব লাগিব আজি কি কৰিম আৰু একো নকওঁ যে ৰাতি হ'ল কি কৰিম আৰু সেইটো হৈছে একো vlog। কামেই নাই তুমি আজি কি কৰিবা ক'ত যাবা এতিয়া মই ঘৰলৈ যাম জীয়াৰী ঘৰলৈ আহিলোঁ এতিয়া যাওঁ যে ঘৰলৈ আজি মই জীয়াৰী ঘৰলৈ আহিলোঁ ভাত পানী খালোঁ খাই এতিয়া ঘৰলৈ যাওঁ অঁ থাকিব দিছোঁ নাথাকো। কোৱা নাতিয়ে থাকিব কৈছিল কিন্তু নাথাকো মই নাথাকোঁ মই ভৰি বিষত দেহাটো ভাল নহয় মোৰ সেইকাৰণে নাথাকোঁ দেহাটো বেয়া মানে এটা বিষ হৈছে বহুত বিষৰ কাৰণে মই নাই নিম ডক্টৰৰ ওচৰত লৈ যাম পৰহিলৈ লৈ যাম ডক্টৰৰ ওচৰত নাথাকোঁ তই নাথাকো তো এতিয়া আইতা এটা থৈ আহোঁ আৰু আইতাই মানে একদম আবেলিতে যাওঁ উৎপাত লগাই আছিলে নতুন আমাৰ ঘৰত কি বেয়া পায় বেয়া সেইকাৰণে নাপাওঁ থৈ বিষৰ আহোঁ কাৰণে আইতাৰ ঘৰত ক'তো থাকিব ইচ্ছা নাই শৰীৰটো বেয়া মোৰ হয়তো বুলি বেয়া নহয় আইতা মানে আমাৰ ঘৰত থাকিলে বেয়াও পায় অকল নহয় আমাৰ ঘৰ বুলি নহয় নিজৰ ঘৰত থাকিলে যিটো মানে সুখত থাকে মানে ফেচিলিটি থাকে সেইটো চবৰে হয় বাৰু নিজৰ ঘৰটো সদায় মেইন আৰু ন বাই বাই দি দিয়া বাই 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 টাটা চুমাতে দিয়া দিলোঁ ভালকৈ দিয়া ব'ল হ'ব তিনিটা বহিছোঁ একেলগে হা কৃষ্ণক চিন্তি আৰম্ভ কৰি যাতে বন্ধুসকল আইতাক থৈ আহিলোঁ আৰু আজি ভ্লগটো মানে শেষ কৰিছোঁ এটা সৰু ভ্লগ আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে এটা কৰি দিব আৰু যদি চেনেল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এইটো ভিডিঅ' মোৰ ফেচবুকৰ পেজত চাইছে পেজটো ফ'ল' কৰি দিব লগ পাম পুনৰ সকলোকে এটা নতুন ভ্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই